আমাৰ হোজাই জিলাৰ চৌধুৰী বজাৰ ৩ নং চামৰালীত তেওঁৰ বাসগৃহ আৰু এখেতৰ ওচৰত চিকিৎসা কৰিব আহিছে। বৰ্তমান আপোনাৰ ট্ৰিটমেণ্ট চলিব আৰু ট্ৰিটমেণ্টৰ পিছত আমি আকৌ সুধিম যে আপুনি যিখিনি বেমাৰৰ কথা ক'লে যে বেমাৰখিনি মানে আৰাম হৈছে নাই বা কিমানখিনি উন্নত হৈছে, আমি আকৌ সোধাৰ যত্ন কৰিম। তেখেতৰ চিকিৎসা বৰ্তমান চলি আছে। চিকিৎসাৰ অন্তত আমি সুধিম তেখেতে কিমান আৰোগ্য হৈছে। মাথাটা ভার না পাতলা চোখের পাওয়ারটা কি কম না বেশি ঠিক আছে না কম কম আছে তোমাকে চোখের পাওয়ারটা দিয়ে দেবেন চোখের শক্তিটা দিয়ে দেবেন 20 বছর যে চোখটা আছে ওইটা দিয়ে দেবেন হয় না কম কিলার ছিল চোখটা দেখুন কিলার ব্যথা আছে কি কোন জায়গায় ব্যথা আছে এই ভাই চকুটো ভাল হৈছে আছে না হয় না হয় ব্যথা কম না ব্যথা কমছে না আছে না কমছে বৰ্তমান যি আপোনাৰ ট্ৰিটমেণ্ট চলা দেখা পালোঁ, তেওঁ যি অভিনৱ কায়দাৰে আপোনাৰ চিকিৎসা কৰিলে, আপুনি আৰাম হৈছে নাই? বিষটো কমিছে নাই? কিবা চকুৰ কিবা সমস্যা আছিলে? চকুৰ সমস্যাটো ভাল হৈছে, বিষটো কমিছেতো? বহকচোন চাওক, কমিছে নাই? সঁচা কথা ক'ব কিন্তু দেই, মিছা কথা নক'ব, কাৰণ আমি সঁচা মেছেজটোহে ৰাইজক দিব বিচাৰোঁ। মানে 100ৰ ভিতৰত কিমান কমিছে? 80 মান কমিছে নে 90 মান কমিছে নে 50 কমিছে? এতিয়া ভাল লাগিছে, এতিয়া ভাল হৈছে, মানে আৰাম হৈছে এতিয়া ন? এইজনে হৈছে আমাৰ বিখ্যাত কবিৰাজ চাহাব। তেখেতৰ অভিনৱ কায়দাৰ চিকিৎসা পদ্ধতিৰ দ্বাৰা তেওঁ এতিয়া বৰ্তমান বহুতেই উন্নত হৈছে আৰু চকুৰ পাৱাৰটো আহিছে। কবিৰাজ চাহাবে কি কৈছে, মানে লাহে লাহে ভাল হৈ যাব, সম্পূৰ্ণভাৱে আৰাম হ'ব বুলি কৈছে। আপোনাৰ বিশ্বাস হৈছে নে ইয়াত যে আহি পেলাই আপোনাৰ কমে বুলি? ইয়াত যে আহি পেলাই বেমাৰ কমে আপোনাৰ বিশ্বাস হৈছেতো? আপোনাৰ নিজৰ বিশ্বাস হৈছে? ঠিক আছে, ধন্যবাদ।